বন্ধুসকল পি এম কিষাণৰ ডাঙৰ এটা আপডেট আহিছে। ডাঙৰ এটা আপডেট ক'বলৈ গ'লে আমাৰ অসমত পি এম কিষাণৰ যিটো 11 নম্বৰ কিস্তি আছিল সেইটোৰ টকা কিছুমান কৃষকৰ সোমাইছে। মই গোটেইখিনি তথ্য আপোনালোকক দেখুৱাই দি আছোঁ প্ৰমাণ সহকাৰে। আৰু এটা কথা মন কৰিব, যদি আপোনালোকৰ এতিয়ালৈকে 11 নম্বৰ কিস্তিটো সোমোৱা নাই তেনেহ'লে আপোনাৰ কি কৰিব লাগিব মই গোটেইখিনি তথ্য দেখুৱাই দি আছোঁ। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। এই কৃষকজনৰ আপোনালোকে চাব ষ্টেটাছটো এক্টিভ আছে আৰু ইয়াৰ যিটো 11 নম্বৰ কিস্তিৰ ইনষ্টলমেণ্ট আছিল সেইটো চাব ইয়াৰ RFP চাইন হৈ গৈছে, কিন্তু ইয়াৰ টকাটো এতিয়ালৈকে একাউণ্টত সোমোৱা নাই। কিন্তু কোনজন কৃষকৰ টকা সোমাইছে মই এইখন ভিডিঅ'ত দেখুৱাই দি আছোঁ আপোনালোকক। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এটা মন কৰিব, ইয়াৰ আধাৰ নম্বৰটো ভেৰিফাইড নাই আৰু ষ্টেটাছটো এক্টিভ আছে। আধাৰ নম্বৰ ভেৰিফাইড নাই মানে ইয়াক কি কৈ আছে এতিয়ালৈকে হোৱা নাই, সেইকাৰণে হয়তো ইয়াৰ টকাটো সোমোৱা নাই। মই আপোনালোকক বেলেগ এটা বেনিফিচিয়াৰী ষ্টেটাছ দেখুৱাই আছোঁ। আপোনালোকে চাব এইখন যিখন বেনিফিচিয়াৰী আছে ইয়াৰ যিটো আপোনালোকে চাব ফাৰ্ষ্ট যিটো কিস্তি পাইছিল 31/5/2022 পাইছিল আৰু ছেকেণ্ড ইনষ্টলমেণ্টটো চাব এতিয়া কালি সোমাইছে। এইটো পে'মেণ্ট প্ৰচেছ বুলি ইয়াতে দেখুৱাই আছে। অ'কে, কিন্তু ইয়াৰ কিস্তিটো কালি সোমাইছে, হয়তো 2 দিনৰ ভিতৰত ইয়াৰ ডেটটো আহি যাব যে কেতিয়া টকাখিনি পাইছে। আৰু যদি আপোনালোকৰ এতিয়ালৈকে RFP চাইন হোৱা নাই বা পে'মেণ্ট প্ৰচেছ এই অপশ্যনটো অহা নাই তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকে প্ৰথমতে আপোনালোকে EKYC কমপ্লিট কৰিব। অ'কে, EKYC আপোনালোকৰ যিটো লাষ্ট ডেট আছিল এইটো 31 আগষ্ট কৰি দিছে, গতিকে আপোনালোকে EKYCখন কমপ্লিট কৰিব। তাৰপিছত যদি আপোনালোকৰ ষ্টেটাছটো এক্টিভ থাকে ভাল কথা, আৰু যদি এক্টিভ নাথাকে তেনেহ'লে আপোনালোকে এক কাম কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত যাব। তাতে আপোনালোকৰ প্ৰয়োজনীয় যিখিনি ডকুমেণ্ট আছে সেইখিনি চাব বিচাৰিব পাৰে। আপোনাৰ এইখিনি জমা দিব, জমা দি আপোনালোকৰ ষ্টেটাছটো এক্টিভ কৰি ল'ব পাৰিব। অ'কে, গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'খন ভাল লাগি থাকে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব।